জনপ্ৰিয় ধাৰাবাহিক সূৰুযমুখীৰ আজিৰ খণ্ডটি চাবৰ বাবে বহুত বেছি ভাল লাগিব আৰু আজিৰ খণ্ডটোৱে হ'ব সকলোতকৈ বহুত বেছি ইন্টাৰেষ্টিং খণ্ড আৰু আজিৰ খণ্ডটিতে আপোনালোকে পোনপ্ৰথমে দেখিবলৈ পাব সোণৰ দেউতাক নদীৰ ফালে আগুৱাই যাই থাকিব আৰু তেতিয়া শেৱালীৰ মুহাকে বঢ়িয়া এতিয়াহে মই বুঢ়াক পানীত পেলাই দিব পাৰিম এই বুলি ক'ব লগতে আপোনালোকে আজিৰ খণ্ডটি দেখিবলৈ পাব সোণ পৰি দেউতাক মন্দিৰলৈ যাই থকাৰ অৱস্থাতে সোণে তেতিয়া কিবাকে যে ভগৱানে চমৎকাৰ কৰি দিয়ে অৰ্থাৎ দেউতাই যাতে সকলোবোৰ মনত পৰি যায় এই বুলি কয় লগতে আপোনালোকে আজিৰ খণ্ডটি দেখিবলৈ পাব দেউতাকে নদীৰ ওচৰলৈ যেতিয়া গৈছিল তেতিয়া সকলোবোৰ কথা মনত পৰিবলৈ চেষ্টা কৰিছিল অৰ্থাৎ দিমাগত সেই সকলোবোৰ কথা আহি পৰিছিল আৰু সেই অৱস্থাৰ সুযোগ পায়ে শেৱালীৰ মুহাকে সোণৰ দেউতাকক পানীত পেলাই দিয়ে আৰু যেতিয়া পৰিয়ে সোণৰ দেউতাকক বচাবলৈ চেষ্টা কৰে তেতিয়া পৰিকো শেৱালীৰ মুহাকে পানীত পেলাই দিয়ে এতিয়া বাৰু সঁচাকৈ পৰিক পেলাৱাৰ উদ্দেশ্য আছিল নে এয়া অজানিতে হ'ল জানিবলৈ পাব আপোনালোকে আহিবলগীয়া খণ্ডটিত গতিকে সূৰুযমুখী ধাৰাবাহিকখনৰ আহিবলগীয়া খণ্ডবিলাক বহুত বেছি ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে আপোনালোকে যদি সূৰুযমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহলে প্লিজ এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লগতে ভিডিঅ'টিত লাইক কৰিবলৈ নেপাহৰিব কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব মই এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আপলোড কৰাৰ আগতীয়াকৈ আপোনালোকে চাবলৈ পাৰিব ধন্যবাদ